हेलो गाइस আপোনাৰ কেনে আছে নিশ্চয় ভাল বহুত দিন হল স্কুললৈ নোযোৱা বৰকা মনত পৰিছে মোৰ বন্ধু বান্ধৱী আৰু সৰ্বাইদেউ সকললৈ হে আজি আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ ওলাইছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব প্ৰথমতে আপোনালোকলৈ অনুৰোধ মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব এইখনে আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন বিদ্যালয়খনৰ নাম ৪৭ নং সময়মাৰী প্ৰাথমিক বিদ্যালয় এইখনৰ বাদেও আমাৰ গাঁৱত আৰু দুখন প্ৰাথমিক বিদ্যালয় আছে তলামাৰীত হৈছে দেখোন চাবিলৈ কাম্পনিয়াই আহিব বাৰু কাম্পনিয়াই মানে বগী আইতা এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নাম মনেশ্বৰী পেকু কুতুম লেটিনটোকে চাই লওঁ কেনেকুৱা হৈ আছে প্ৰস্ৰাৱগাৰৰ লগতে লেটিনো আছে টেপটো খুলি চাওঁ ভাল হৈ আছে নাই মজা হৈ আছে লেটিনটো খুলি চাওঁ ঐ কোনোবাই আছে নেকি ওলা ওলা কোনো নাই পৰিষ্কাৰ হৈ আছে ধুনীয়া পানী কমকৈ ওলাইছে ইয়াতনো কোনে হাগিব এনে আছে এয়া প্ৰস্ৰাৱগাৰ ইয়াতে মটৰ ফিট কৰি থোৱা আছে টেপটো ভাল হৈ আছে নাই চাই লওঁ মজা মজা এইটো কেনেকুৱা হৈ আছে ধুনীয়া মুঠৰ ওপৰত গোটেইটো অকে হৈ আছে ঐ দাদা এইজন আমাৰ দাদা হয় কাম কৰি আছে গুৱাহাটী বৈশিষ্ট্যস্থিত গভট চাৰুকালু আৰ্ট কলেজৰ ছাত্ৰ কলেজ বন্ধ হৈ থকাত বৰ্তমান ঘৰতে আছে আৰু এয়া কাম কৰি আছে নিজৰ পঢ়াৰ খৰচ উলিয়াইছে এয়া ভাল কথা এয়া দেখুৱাইছোঁ আপোনালোকক বিদ্যালয়ৰ ভিতৰফাল আচলতে আজি ইয়াত কোভিড-19ৰ ভেকচিনেশ্যনৰ কাম চলিব যিসকল ব্যক্তি ৪৫ বছৰৰ ওপৰৰ সেইসকলে ভেকচিন ল'ব পাৰিব এয়া আইতাই চকী টেবুল ঠিক ঠাক কৰি আছে বিদ্যালয়ৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা লাগিছে আপোনালোকৰ এখেত বৰ্তমান এই বিদ্যালয়ৰ সভাপতি কোহেশ্বৰ কুতুম কেনেকুৱা লাগিছে ফেনো আছে ফেনটোকে লগাই চাওঁ মজা